নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইয়াত আমাৰ ঘৰৰ গোঁসাই ঘৰৰ পৰা আপোনাৰ ব্লগটো আৰম্ভ কৰিছোঁ। কেনেকুৱা লাগিছে বাৰু আমাৰ গোঁসাই ঘৰ ভাগি দেউতাই বনাই থৈ যোৱা, দেউতা যিহেতু এতিয়া নাই। মই কি কয় হৰচিতা গাত থাকোঁতে সদায় গোঁসাই ঘৰত সোমাইছিলোঁ, কিন্তু তাই জন্ম হোৱাৰ পিছৰ পৰা মই একেবাৰে টাইম নোপোৱা হ'লোঁ। আজি কি কয় সোমাই কি কয় জেঠাই ৰখি আছে তাইক, ভাবিলোঁ চাকি গছি দি যাওঁ। আজি যিহেতু 25 ছেপ্টেম্বৰ মোৰ বাৰ্থডে বুলি একো বিশেষ আয়োজন কৰা নাই, তথাপিতো সেয়া ভাগিকৈ কৰোঁচোন আজি নিজলৈ বুলি নহয়, ছোৱালীকেইজনীলৈ বুলি আশীৰ্বাদ বিচাৰি। নিজলৈনো কি সেৱা ভাগি কৰিব, সকলোৱে মংগল থাকক সকলোৱে বুলি সেৱা কৰোঁ সদায়। সকলোৱে মংগল হওক, কি কয় স্বাস্থ্য ভালে থাকক, এয়া সৰুকৈ শিৱলিংগ সেভাগি আছে। কেনেকুৱা লাগিছে বাৰু গোঁসাই ঘৰভাগি আমাৰ? এইটো আমাৰ ঘৰ ভলৌ, ইয়াৰ নাম ভলৌ আৰু চিকু, দুইটা হৈছে আমাৰ ঘৰৰ ঘৰকীয়া। এয়া আমাৰ বাহিৰৰ পৰিৱেশ, পূৰা ৰ'দ দিছে, কাপোৰ পূৰা ধুই পেলাই মেলি দিয়া হৈছে চবতে। এইটো নতুনকৈ যে ঘৰটো দেখিছে, এইটো মোৰ ঘৰ বনাই থকা হৈছে। পিছত আপোনালোকক নতুনকৈ ঘৰটো দেখাম ধুনীয়াকৈ। এয়া নয়নতাৰাজোপা দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে। এয়া গোঁসাইঘৰ ভাগি ফালে ধুনীয়াকৈ নাৰিকলজোপা আছে, সেইজোপা নহয় কেইবাজোপাও আছে। এয়া আজি বাৰ্থডে বুলি মই ধুনীয়াকৈ নিজেই ফ্ৰাইড ৰাইচ বনালোঁ, খালোঁ। মোকে দেখি খোৱা দেখি ভাইটিয়েও ক'লে বনাই দিবলৈ, তাক মই কণী দি বনাই দিছিলোঁ। সেয়াই আৰু কেনেকুৱা লাগিছে আজি প্ৰথম নিজে মই এনেকৈ বনাই চাইছোঁ, কেনেকুৱা হয় খাই নিজে ভাল পালোঁ। আপোনালোকেও ধুনীয়াকৈ বনাই খাব পাৰিব এনেকৈ ঘৰতে। এয়া দেখিছেনে, আজি একদম মোৰ বাৰ্থডে পূৰা স্পেচিয়েল হৈ গ'ল। ইমানেই মাছ পালে, মানে আমাৰ ঘৰৰ ৰাতিতে বৰ্তা এজনে ধুনীয়াকৈ মানে কি কয় জীয়াইছিলে, 500 টকা জীয়াইছিলে, কিন্তু কিমান মাছ পালে মানে তেওঁ বহুত মানে প্ৰফিট হৈছে। কিন্তু তেওঁ একো বিকা নাই, চব ভাগ কৰি দিলে সকলোকে। মোক কিন্তু চবতছে খোৱাতকৈ মানে চাই বেছি ভাল লাগে। এয়া মানুহজনৰ অৱস্থা দেখিছেনে, কেনেকুৱা ৰ'দ মানে শুকাই এয়া চব মাছ চব আপোনালোকে ইমান মাছ পালে, বাপৰে মই দেখিয়ে ভাল লাগি গৈছে। এয়া বাৰ্থডে বুলি অকণমানি ল'ৰা ছোৱালীক মাতি আনি চাহ আৰু মিঠাই খুৱাম বুলি এয়া যা যোগাৰ কৰিছোঁ। মানুহজনে গাখীৰ চাহ বনাই দিলে, পূৰা বাৰ্থডে আজি মোৰ স্পেচিয়েল হৈ গ'ল আৰু। এয়া আমাৰ পাৰ্টি, এইকেইজনী ভকত। লাষ্টত কি কয় ভাইটিয়ে ছাৰপ্ৰাইজ দিলে, কেক ডাঙৰকৈ কেক আনি, আৰু এইবিলাক কৰা নহ'লে আৰু কিনো আৰু ন বাৰ্থডে। তাৰপিছতে সৰুকৈ আনিলে আৰু আনি পেলাই ধুনীয়াকৈ আইতা আৰু মই তাকে চেলিব্ৰেট কৰিলোঁ আৰু বাৰ্থডে বুলি।